Hello everyone, welcome to Competitive Minds Assam. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ ইণ্ডিয়ান হিষ্ট্ৰী কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এই ভিডিঅ'টোত দুটা পাৰ্ট কভাৰ কৰা হৈছে। ফাৰ্ষ্ট পাৰ্টটোত কভাৰ কৰিছোঁ ইণ্ডিয়ান হিষ্ট্ৰী ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আৰু ছেকেণ্ড পাৰ্টটোত এড কৰা হৈছে পুলিচ ৰিলেটেড কেইটামান ইম্পৰ্টেণ্ট এব্ৰিভিয়েশ্যনছ। আহক কুৱেশ্যনসমূহ ষ্টাৰ্ট কৰোঁ। আৰু এই যিখিনি আমি কুৱেশ্যন বাছি লৈছোঁ আগন্তুক অসম সচিবালয় আৰু অসম পুলিচৰ বিভিন্ন পদৰ পৰীক্ষাৰ বাবে খুবেই প্ৰয়োজনীয়। দ্য ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ টু বি পাব্লিছড ইন ইণ্ডিয়া? এনচাৰ ইজ বেংগল গেজেট। বেংগল গেজেট হৈছে ভাৰতবৰ্ষত প্ৰকাশ পোৱা প্ৰথমখন বাতৰি কাকত। সতী প্ৰথা ৱাজ ডিক্লেয়াৰ্ড ইলিগেল ইন ব্ৰিটিছ ইণ্ডিয়া ডিউৰিং দ্য ৰেজিম অফ লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিঙৰ শাসনকালত সতী প্ৰথাক ইলিগেল বুলি ডিক্লেয়াৰ কৰা হৈছিল আৰু বৰ্তমানেও এই সতী প্ৰথাক বাধা দিবৰ বাবে প্ৰিভেণ্ট কৰিবৰ কাৰণে দ্য কমিশ্যন অফ সতী প্ৰিভেনশ্যন এক্ট 1987 কাৰ্যকৰী হৈ আছে। Under the leadership of Mahatma Gandhi, the civil disobedience movement launched in 1930 started from 1930 চনত মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন ষ্টাৰ্ট হৈছিল সবৰমতী আশ্ৰমৰ পৰা। The last British Emperor of India was ভাৰতৰ শেষৰজন ব্ৰিটিছ সম্ৰাট আছিল কিং জৰ্জ VI. The first venture of Mahatma Gandhi in all India politics was সৰ্বভাৰতীয় ৰাজনীতিত মহাত্মা গান্ধী প্ৰথমটো পদক্ষেপ আছিল সম্পূৰ্ণ মুভমেণ্ট। When was the first World War declared? প্ৰথম বিশ্বযুদ্ধ ষ্টাৰ্ট হৈছিল 1914 আৰু শেষ হৈছিল 1918। With whose permission did the English set up their first factory at Surat? Suratত কাৰ অনুমতি ক্ৰমে ইংৰাজসকলে তেওঁলোকৰ প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল আৰু আনচাৰটো হ'ল জাহাংগীৰৰ অনুমতি লৈ পেলাই ইংৰাজসকলে তেওঁলোকৰ প্ৰথমটো ফেক্টৰী সুৰাটত স্থাপন কৰিছিল। Who said that Swaraj is my birthright? কোনে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ? আনচাৰটো হ'ল বাল গংগাধৰ তিলক। Which dynasty did Razia Sultan belong to? কোন ডাইনেষ্টিৰ পৰা ৰাজিয়া চুলতানে বিলং কৰে? আনচাৰ ইজ ক্লেভ ডাইনেষ্টি। আৰু ৰাজিয়া চুলতান 1236 পৰা 1240 দিল্লীৰ চুলতান আছিল। তেওঁ প্ৰথমগৰাকী মহিলা শাসক আছিল, প্ৰথমগৰাকী মুছলিম মহিলা শাসক আছিল। জালিয়ানৱালাবাগ massacre took place on 13 April 1919. 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু ইয়াত কমেও 1000জন লোকৰ মৃত্যুবৰণ হৈছিল। Who popularized the famous slogan Satyameva Jayate? কোনে সত্যমেৱা জয়তে শ্লোগানটো পপুলাৰাইজ কৰিছিল? আনচাৰ ইজ মদন মোহন মালব্য। Who built Humayun's tomb in Delhi? আৰু দিল্লীত হুমায়ুন টম্বৰ নিৰ্মাণ কৰিছিল হাজী বেগমৰ নিৰ্দেশতে, অৰ্থাৎ হুমায়ুনৰ প্ৰথম পত্নী হাজী বেগমৰ নিৰ্দেশতে হুমায়ুন টম্ব নিৰ্মাণ হৈছিল। মনুস্মৃতি ডিলছ উইথ ল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনছ সিন্ধু উপত্যকাৰ সভ্যতা বিলংছ টু ডেছ এজ ইন ইণ্ডিয়া আৰু আনচাৰটো হ'ল ব্ৰঞ্জ এজ ইন ইণ্ডিয়া। The Great Bath is the most famous structure of Mohenjo-daro. Mohenjo-daro সভ্যতাৰ এটা ফেমাছ ষ্ট্ৰাকচাৰ হ'ল The Great Bath. The Aryan came to India. আৰ্যসকল ভাৰতলৈ আহিছিল from Central Asia. মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল আৰু তেওঁলোক 2000 BCৰ পৰা 1500 BCৰ ভিতৰত ভাৰতলৈ আহিছিল। The first great emperor in India was the Magadha Emperor. মগধ সাম্ৰাজ্যই হৈছে ভাৰতৰ প্ৰথমটো বিখ্যাত সাম্ৰাজ্য। ঋগ্বেদা ইজ এ কালেকশ্যন অফ ডেছ হেমছ। কিমানটা ভজনৰ কালেকশ্যন আছিল ঋগ্বেদা? আনচাৰটো হ'ল 1028 হেমছ। বুদ্ধিজিম was founded by Gautam Buddha in ডেছ 528 BCত গৌতম বুদ্ধই বুদ্ধিজিমৰ ফাউণ্ড কৰিছিল। The Quit India movement was organized in ভাৰতীয় আন্দোলনৰ ষ্টাৰ্ট হৈছিল 1942 চনত। Who is generally considered to be the father of Indian Renaissance? আৰু ভাৰতৰ নৱজাগৰণৰ পিতৃ বুলি কাক কোৱা হয়? আনচাৰটো হ'ল ৰাজা ৰামমোহন ৰয়। Who was called the Frontier Gandhi? কাক ফ্ৰণ্টিয়াৰ গান্ধী বুলি কোৱা হয়? আনচাৰটো হ'ল খান আব্দুল গাফাৰ খান। The oldest Hindu epic is Ramayana.
Swami Vivekananda was associated with Ramakrishna Mission. In which year was the Battle of Haldigate fought? Answer is 1576. আৰু এই হালিগেটৰ যুদ্ধ হৈছিল মেয়ৰৰ ৰজা ৰাণা প্ৰতাপ সিংহ আৰু মোগল সম্ৰাট আকবৰৰ সৈন্যবাহিনীৰ মাজত। The Nalanda University was destroyed in 1193 by Bakhtiyar Khilji. Bakhtiyar Khiljiয়ে 1193 চনত নালন্দা ইউনিভাৰ্চিটি ধ্বংস কৰিছিল। Who was the first emperor of Mughals in India? আৰু বাবৰ হৈছে ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰথমগৰাকী সম্ৰাট আৰু শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শাহ জাফৰ। In which year did Gandhiji launch the civil disobedience movement in India? ভাৰতত কিমান চনত আইন অমান্য আন্দোলন গান্ধীজীয়ে ষ্টাৰ্ট কৰিছিল আৰু আনসাৰটো হ'ল 1930। Lumbini is the place where the Buddha was born. Lumbini হৈছে গৌতম বুদ্ধ জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম। Sari Jahan Se Acha Hindustan Hamara was written by Iqbal. The peacock throne of Shah Jahan was taken away by আৰু বিখ্যাত যিটো ময়ূৰ সিংহাসনটো লৈ গৈছিলে নাদিৰ শাহে। They started the Gupta era in 319 AD আৰু আনসাৰটো হ'ল Chandragupta I. Who founded the slave dynasty in 1206 AD? কুতুবুদ্দিন আইবাকে slave dynasty 1206 AD স্থাপন কৰিছিল। Who is the author of My Experiments with Truth? মহাত্মা গান্ধী হৈছে এই কিতাপখনৰ লেখক। Between whom was the third battle of Panipat fought? কাৰ মাজত তৃতীয় পানিপথৰ তৃতীয় যুদ্ধ হৈছিল আৰু আনসাৰটো হ'ল মাৰাঠাছ এণ্ড আহমদ শ্বাহ আবদালীৰ মাজত। Who was the first woman governor in independent India? আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। Natya Shastra, the main source of India's classical dances, was written by India's classical dancer main source মুখ্য source Natya Shastra লিখিছিল ভাৰত মুনিয়ে। When was the national anthem of India was first sung? ভাৰতৰ নেশ্যনেল এন্থেম জাতীয় সংগীতটো প্ৰথম ক'ত গোৱা হৈছিল আৰু 1911ত 27 ডিচেম্বৰত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এনুৱেল কনফাৰেন্সত গোৱা হৈছিল। এতিয়া পাৰ্ট বি ষ্টাৰ্ট কৰিব লৈছোঁ আৰু পাৰ্ট বিত কভাৰ কৰা হৈছে ইম্পৰ্টেণ্ট পুলিচ ৰিলেটেড এব্ৰিভিয়েশ্যনছ। ফুল ফৰ্ম অফ ডিজিপি। ডিজিপিৰ ফুল ফৰ্ম হৈছে ডিৰেক্টৰ জেনেৰেল অফ পুলিচ। এছপিৰ ফুল ফৰ্ম হ'ল চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এণ্ড ডিএছপিৰ ফুল ফৰ্ম হ'ল ডেপুটি চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। আইজিপিৰ ফুল ফৰ্ম হ'ল ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ। এছডিপিঅ চাব ডিভিজনেল পুলিচ অফিচাৰ। চিপি কমিশনাৰ অফ পুলিচ। এচিপি এছিষ্টেণ্ট কমিশনাৰ অফ পুলিচ। চিপিআই চাৰ্কল পুলিচ ইন্সপেক্টৰ। চিআইডি ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট। ইণ্টাৰপল ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল পুলিচ অৰ্গেনাইজেশ্যন। RPF Railway Protection Force, PVC Paramveer Chakra, MBC Mahavir Chakra, CRPC Code of Criminal Procedure, IPC Indian Penal Code, ASI Assistant Sub Inspector, IPS Indian Police Service, APS Assam Police Service. বন্ধুসকল আজিলৈ ইমানেই। আমাৰ জিকে আৰু ৰিজনিঙৰ ওপৰত ভিডিঅ'সমূহ আহি আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।